আজি 14 আগষ্ট প্ৰায় 200 বছৰীয়া ইংৰাজীৰ শাসনৰ অধীনত দাসত্ব আৰু নানা যুঁজ-বাগৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ জনগণে স্বাধীনতাৰ আনন্দ লাভ কৰিবলৈ সক্ষম হয়। আজিৰ দিনটোৰ অৰ্থাৎ 14 আগষ্ট তাৰিখটো দেশৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা আৰু স্বাধীনতা আন্দোলনত ত্যাগ স্বীকাৰ কৰা বীৰ-বীৰাংগনাসকলৰ সন্মান আৰু মৰ্যাদাবোৰ সোঁৱৰণ কৰি সমগ্ৰ দেশতে ত্ৰিৰংগা যাত্ৰাৰে মহান স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ আৰু শ্ৰদ্ধা আগবঢ়োৱা হৈছে। উল্লেখ্য যে আজি দিনটোতে চিচিবৰগাঁও সমষ্টিৰ বিজেপি দলৰ মাছখোৱা মণ্ডলে ৰাতিপুৱা 9 বজাৰ পৰা সমগ্ৰ মাছখোৱাবাসীৰ সহযোগ ত্ৰিৰংগা যাত্ৰাৰে শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাৰ নেতৃত্ব লয় চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে। আজি আছে ইয়াৰ পৰা আমাৰ আছে ত্ৰিৰংগাত আজি পদযাত্ৰা আছে ত্ৰিৰংগা পদযাত্ৰা লগতে আকৌ জিলাপথাৰত আছে আমাৰ পদযাত্ৰা তাৰপাছতে আমাৰ কাইলৈ যদি আপোনাক এটা কথা কওঁ, এই আপোনাৰ ৰাজহুৱা জীৱনৰ বিশেষকৈ পাৰ্টীৰ জীৱনৰ নহয়, বিধায়ক হিচাপে 15 আগষ্ট প্ৰথম 15 আগষ্ট কেনেকুৱা অনুভৱ হৈছে? স্বাধীনতা দিৱস হিচাপে বুলি ক'লে এটা আমাৰ এটা সুন্দৰ অনুভৱ হয়। কাৰণ আমাৰ বহুত শ্বহীদ হ'ল, দেশপ্ৰেমীসকলে নিজৰ স্বাৰ্থক বলিদান দি দেশৰ হকে প্ৰাণ আহুতি দিলে। যিসকলে এতিয়াও সীমান্তত দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দি আছে, গতিকে আমি এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত প্ৰতিনিধিত্ব পাই মই নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ।